Hello everyone and welcome back to my YouTube channel. মই জুটিকা আপোনালোক সকলোকে মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো। হাকৰ সকলো কুশলে আছে। সাধাৰণতে সকলোৰে মাজত আজিকালি সঘনাই দেখা পোৱা এটা বিষয় হৈছে যে আমাৰ পেটটোত এক হয় যেটো দাঁতৰ বিষ হয়। এটা সাংঘাতিক ধৰণৰ বিষ হলে একো খাব নোৱাৰি বা তেনেকুৱা দাঁতৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে। কেভিটিজৰ ফলত হ'ব পাৰে, আপোনাৰ লৰি থকা দাঁত খৰা নাই তেনেকুৱা বিলাকতো হ'ব পাৰে। কাৰণ যিয়ে নহওক কিন্তু সেই বিষটো বহুত যন্ত্ৰণাদায়ক। যাৰ হয় সি বুজি পায় ভালকে, মুখ চোখ ফুলি থাকে, একো খাব নোৱাৰে, সঘনাই দেখা পোৱা এটা বিষয়। তো আজি তাৰে এঞ্জেল নাম্বাৰ আপোনালোকক মই আগবঢ়াব গৈ আছো। তো প্লিজ সকলোৱে নোট কৰি ল'ব। মই অলৰেডি স্ক্ৰীনত দেখাইছো যেটো টু থেকাৰ আমাৰ এঞ্জেল নাম্বাৰটো। সেইটো হৈছে 35415553। 35 দি পেলাই এটা গেপ দিব, স্পেচ এটা দিব, তাৰপিছতে 41 লিখিব, তাৰপিছত গেপ এটা দিব, তাৰপিছত 553। নাম্বাৰসমূহ যি ধৰণৰে স্ক্ৰীনত মই দেখাইছো ঠিক তেনে ধৰণৰে লিখিব। য'ত গেপ আছে, একেলগে আছে, য'ত যেনে ধৰণে দিয়া আছে তেনে ধৰণে ব্যৱহাৰ কৰিব। আৰু ব্যৱহাৰৰ পদ্ধতিসমূহটো সকলোৱে জানেই যে আমি ষ্টিকি নোটত লিখি পেলাই পানী বটলত লগাই ৰাখি পেলাই থটটো বা এফাৰ্মেশনটো দিব লাগে যে ভাল হৈ গল বুলি। তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু দ্বিতীয়তে একেলগে গোটেইকেইটা পদ্ধতি ব্যৱহাৰ কৰিলে খুব সোনকালে ৰিজাল্ট পায়। আৰু এটা হৈছে যে আমি লেফট বডি পাৰ্টত লিখি ৰাখিব, আপোনাৰ ভৰিতে হওক, পেটত হওক, হাতত হওক, মানে লেফট সাইডে হলেই হল। আৰু নেক্সট এখন উকা কাগজত, উকা প্লেইন কাগজত লিখি পেলাই স্কোয়াৰ সাইজৰ এখন কাগজ লব, তাত লিখিব নাম্বাৰ কেইটা, লিখি পেলাই থটটো দিব। থটটো দি পেলাই তাৰ ওপৰত পানীৰ গ্লাছ ৰাখি পেলাই 5 মিনিট সময় ৰাখিব। ৰাখি পেলাই আপোনাৰ থটটো দিব। তাৰ ভাইব্ৰেশনটো অলৰেডি পানীত আহি যায়। তাৰপিছত সেই পানী এঢুক এঢুককৈ গোটেই দিনটো খাই থাকিব পাৰিব। পানীখিনি যিমানে কমি যাব তাত আপুনি নতুনকৈ পানী এড কৰিব পাৰিব আৰু মাত্ৰ থটটো দিলেই হ'ল। ঠিক তেনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকে সুফল পাব। গতিকে ইমানখিনি আছিলে। নাম্বাৰটো আপোনালোকে ডায়েৰী বা নোটবুকত নোট কৰি ল'ব, যাতে আপোনালোকে বিচাৰিলেই পাব পাৰে। আৰু শ্বেয়াৰ কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু আপোনালোকে কিহৰ বিষয়ে জানিব খোজে, যিহেতু মোৰ চেনেলটো স্পেচিয়েলি ৰেকি, এঞ্জেল হিলিং আৰু ক্ৰিষ্টেল হিলিঙৰ হয়। তো ইয়াৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যন মোক সুধিব পাৰে, কৰিব পাৰে, জানিব বিচাৰিলে কমেন্ট বক্সত কমেন্ট কৰিব। আৰু মই সেইমতে আপোনালোকৰ বাবে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানখিনি আছে।